আজি মিনি ব্লগটোত আপোনালোকক দেখুৱাওঁ বলক মোৰ জন্মদিনৰ মৰমৰ টোপোলাবোৰ। এই চেণ্ডেলযোৰ দিছে মাজুবাহঁতৰ ফালৰ পৰা আৰু এইযোৰ চেণ্ডেল দিছে মাহঁতৰ ফালৰ পৰা। কোনযোৰ ভাল লাগিছে বাৰু? মোৰতো দুইযোৰে ভাল লাগিছে। আৰু এই ক্লিপ পাতো মাজুবাই দিছে আৰু এইটো ছেট দিছে ডাঙৰ বায়ে আৰু মাহঁতৰ ফালৰ পৰা দিছে দুযোৰ মেখেলা চাদৰ। যিহেতু মেখেলা চাদৰ ভাল পাওঁ সেইকাৰণে। আৰু এযোৰ এইযোৰ আৰু এযোৰ এইযোৰ। কোনযোৰ আপোনালোকৰ ভাল লাগিছে জনাবচোন। এইযোৰ একদম পিছল নহয়, পিন্ধিবলৈ চাগে বহুত বেছি ভাল হ'ব। মই অকণমানকৈ এনেকৈয়ে দেখাই দিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? আৰু এইফালে এযোৰ মুঠি খাৰু আৰু এযোৰ কাণফুলি আৰু এডাল ভণ্টিজনীৰ ফালৰ পৰা মণি। আৰু গোটেইখিনি এবাৰ এনেকৈ দেখাই দিছোঁ। আৰু পোৱালি কেইটামানে এয়া দিছে দেই, এইকেইটাও দেখাই দিছোঁ। মই ভালকৈ চোৱাই নাই, নলওঁ বুলিও মানে সেই দিনটোত নোৱাৰি। আৰু চাদৰখনৰ লগত মানে বায়ে দিয়া ছেটটো ইমান ধুনীয়াকৈ মিলি গ'ল। এপাক চাদৰখন লৈ দেখালোঁ আৰু চিলোৱাৰ পিছত দেখিব দেই, কেনে পালে জনাব। বাই।